এচি ষ্টাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে এই বেল বুটামটো প্ৰেছ কৰক। आज कॉलेज क्लासे जुबिन बोले गान लगे वही निज जुबिन गान लगे बोले गान लगे बोले जुबिन बाची আছে जुबिन দা জন্ম হৈছে जुबिन হলে কেনেকৈ হ'ব তাকেতো এই এনিটাইম जुबिन গানে শুনি আছে নৰো जुबिन বেয়া কাম কৰিছে এইটো তুমি जुबिन কবি না আমি নাই কথা কথা যে जुबिन ঠেমত ধৰিছো তাকে গান না কই जुबिन কবি না কেনেবা কম কম লাগব কিন্তু পানী দিয়া কম কৰা क्या लगे जुबिन गान गाबा लगे क्लास नकरो नी क्लास আছে দেখুন ক্লাস নকৰো जुबिन গান লগে বর্ষটা নামন মে जुबिन গান লগে ক্লাস করি আমি এই जुबिनৰ গানৰ কাৰণে ক্লাস নকৰি নেকি হে আচ্ছা আমাৰ जुबिन নাই যদি গান না আমি আর কি ক্লাস করি মানে হয় মই তো जुबिनৰ গান শুনি বাছি আছো কিন্তু ক্লাস তো কৰি বলে ভাল মোৰ যে কেনকে লাগিল जुबिनৰ গান মাথাটা ঘুরি দিছি এটা যে আপনি করব ক্লাস এই কি নাই নাকি ও তারও দূর কি বলি আছে না থাকক দেই একদম নদী মইতো নদীত জাপ দিলো নদীতো পানী নাই নাই এজনৰ কাৰণে কি আনো তেনেকুৱা 10 টকা দি 10 টকা দি পইচা নাই দি খাবা পইচা তোৰ নাই নাই Opa, কত কি হইছে নমান লাগা মুরগি নিছ নাগা বইছে এরা দিয়ে ও পুতারে দুটো কিবা জপকা লাগা মুরগি নিছ না বইছে বেমার সেমার লাগছে নাকি কিবা কি বলছে আপনি এজন্য আপনার ছেলে কিবা আপিছে বিল্লতে হে তুমি জান কে মরে মরক মার সে বুটা গান না কেন নাই মই আজি কলেজত খবৰ তোমালো গান লাগে বলে নিউজত তো কি হ'ব কৈছে এই কি হ'ব আৰু এই হেৰি হেৰি শুনিব লাগিব কোনে শুনিব আৰু গান গানো নাই বাদ দিব লাগিব আৰু উপায় নাই আৰু কি কৰিবি আৰু ও নয়ন দেখুইছো কি ততে কথা পাতা মই আইছো যাবি নেকি দে কি খবৰ তোৰ কথা বলতে তেল বহুত আর বেয়া আই আজি গল দুখৰ দিনত দুখেছো গাড়ী ধৰি খুন্দাব আৰু কিছু কো খবৰ সবৰ কি হল যাম বুলি কলা না নকয় না নগৈ বোলে মইতো কলেজে বাদ দিম যদি গান মানে হাতত লাগে আগতে কি কৰি থাকিম কি কৰিম আৰু এতিয়া উপায় নাই গান শুনি আছো এই আগৰ কথা শুনি থাকিব লাগিব আৰু কি কৰিবি এই পাগলা হম শালা জুবিনে গান লাগবই কিনা গীতও এৰি থৈ গেল আৰু জুবিন দাও এৰি থৈ গেল অসম হে জুবিনে গান ললে অসম জন্নামে যাব আপিটো ইনাই হৈ গেল জুবিন দাও এৰি থৈ গেল অসম তো হে লগতে ময়ো হে একদম হে গম দে ওই গুড নিউজ গান গাব জুবিনে গান গাব জুবিনে কি ও সানা কসাই বিদ্যা কান ধর এ সাইলেন্ট এ জুবিন দা কসাই গান গাব কি কয় মানে কি ও সুস্থ হৈছে মুম্বাইত গৈছে চিকিৎসা কৰিব কথা গৰম হৈ গৈছে না গৈ নাই গাব টেনচন নাই গাব টেনচন নলবি হেছা সুস্থ হৈছে এই মই ভাবছিলাম গান গাব এই গান গাব গান গাব রহম ওয়ালি ইয়ালি ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু আগলৈ এনেকুৱা ভিডিঅ' চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব।